নমস্কাৰ মই প্ৰিয়ংকাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই কোনটো বিষয়ৰ ওপৰত ভিডিঅ' বনাম অলৰেডি থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে। মই ADRE 1.0 পাছ কৰিলো, সেইকাৰণে যোনখিনি বন্ধু বান্ধৱীয়ে ADRE 2.0 এতিয়া ৰিটেন পাছ কৰি থৈছে তেওঁলোকে মোলৈ ফোন কৰি সুধিছিলে যে মোক ভাইভাত কি সুধিছিলে, ভাইভা কেনেদৰে অনুষ্ঠিত হৈছিলে বা ভাইভালৈ মই কি পিন্ধি গৈছিলো। তেওঁলোকক অলৰেডি মই ফোনত যোনখিনিয়ে ফোন কৰিছে তেওঁলোকৰ ফোনৰ যোগেদি মই উত্তৰখিনি দিছোৱেই, তথাপিও সকলোৰে লাভান্বিত হোৱাকৈ মই এটা ভিডিঅ' বনাম বুলি ভাবিছো ADRE ভাইভাৰ ওপৰত। হয়তো মই এই বিষয়টো ইমানকৈ নাজানো, কিন্তু মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছো। আশা কৰোঁ আপোনালোকৰ অলপ হ'লেও ADRE ভাইভা প্ৰিপাৰেশ্যনত অলপ হ'লেও সুবিধা হয় আৰু যোনখিনিয়ে পাছ কৰি থৈছে আৰু ADRE ভাইভাৰ কাৰণে তেওঁলোকে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰথম প্ৰশ্নটো হৈছিলে যে মই ADRE মানে মোৰ কেতিয়া ভাইভা পৰিছিলে, যিহেতু আমাৰ বাৰত এলফাবেটিকেলি গৈছিলে আৰু মই 10 জানুৱাৰী তাৰিখে ভাইভা দিছিলোগে। তাত কেইবাখনো বৰ্ড থাকে, মই 6 নম্বৰ বৰ্ডত পৰিছিলো আৰু মই আছিলো প্ৰথম গৈছিলো, যিহেতু মোৰ অকণমানি এটা কেঁচুৱা আছিলে তাক আগত থৈ আহিছিলো বুলি ক'লো যে গেটৰ সন্মুখত, সেইকাৰণে মোৰ প্ৰথমতে সোমাইছিলো। ঠিক আছে, তেতিয়াহ'লে প্ৰথম প্ৰশ্নটোলৈ আহোঁ যে মই কি পিন্ধি গৈছিলো। তো মই পিন্ধি গৈছিলো এটা কুৰ্তা, মানে চুইজাৰ নহয় আচলতে কুৰ্তা পিন্ধি গৈছিলো, এটা পেণ্ট আৰু এখন চুৰ্ণি লৈ গৈছিলো বগা, আৰু এটা বগা চুৱেটাৰ পিন্ধি গৈছিলো। যি পিন্ধি গৈছিলো মই ইয়াত লগাই দিম ফটোখন। যিহেতু যোৰহাটত তেতিয়া ঠাণ্ডা আছিলে জানুৱাৰী মাহত, কিন্তু গুৱাহাটী পোৱালৈ গৰম হ'ল, সেইকাৰণে কি কৰিলো মই চুৱেটাৰটো তাত খুলি দিছিলো আৰু চুৰ্ণিখন জাষ্ট এনেকৈ লৈ লৈছিলো। তো সেয়া। তো ছেকেণ্ড কুৱেশ্যনটো হৈছে যে ভাইভাত মোক কি প্ৰশ্ন কৰিছিলে। তো প্ৰশ্নৰ কাৰণে মই যোনখিনি মোৰ এতিয়া মনত আছে সেইখিনি মই লিখি লৈছোঁ আৰু সেইখিনি আপোনালোকলৈ শ্বেয়াৰ কৰিম। তো প্ৰথমতেতো সুধিছিলে মোৰ ব্যক্তিগত পৰিচয় দিবলৈ কৈছিলে, মোৰ নাম কি, তাৰপিছত মই মেট্ৰিক ক'ৰ পৰা পাছ কৰিছিলোঁ, হাই ছেকেণ্ডেৰী ক'ৰ পৰা পাছ কৰিছিলোঁ আৰু হাই ছেকেণ্ডেৰী কৰাৰ পাছত মই কি কৰিছিলোঁ সেইখিনি প্ৰশ্ন সুধিছিলে। আৰু প্ৰশ্নখিনি সোধাৰ পাছত মই মানে মেট্ৰিকত মোৰ পাৰ্চেণ্টেজ কিমান সুধিছিলে আৰু মই প্ৰতিটো ছাবজেক্টত কিমান নম্বৰ পাইছিলোঁ মোক সেইটো কথা সুধিছিলে। তো তাৰ পাছত সুধিছিলে যে মই যিহেতু যোৰহাটৰ হয় মোক যোৰহাটখন কিয় ভাল লাগে সেইটো সুধিছিলে, আৰু আমি কিয় যোৰহাটলৈ যাব লাগে বা অন্য পৰ্যটক বা যোন হয় আৰু যোৰহাটলৈ কিয় আহিব লাগে সেই কথাটো সুধিছিলে। আপোনালোকে এটা ধুনীয়া মানে যোৰহাটৰ বিষয়ে পঢ়ি যাব বা যোনটো ডিষ্ট্ৰিক্টৰ হয় আপোনালোক সেই ডিষ্ট্ৰিক্টটোৰ বিষয়ে ভালদৰে পঢ়ি যাব। আৰু মোক সুধিছিলে যে ঐতিহাসিক সমল হিচাপে যোৰহাটত কি আছে, বা আপোনালোকে যদি শিৱসাগৰ হয় শিৱসাগৰটো কিমানখিনি আছে সেইখিনি বস্তুৰ বিষয়ে অলপ চাই যাব। যিহেতু মই কৈছিলোঁ যে মোৰ হাই ছেকেণ্ডেৰীৰ পাছত মই ডিপ্ল'মা কৰিছিলোঁ 3 years পলিটেকনিক, তো পলিটেকনিকৰ ফালে মানে মোৰ প্ৰশ্নখিনি তালৈ গুচি আহিলে বেছিকৈ। তাৰ পাছত মোক মানে জিকে ইমান নুসুধিলে, যিহেতু মোক পলিটেকনিক কৰাৰ বাবে সেই টপিকটোলৈ মানে বেছিকৈ গুচি আহিলে কুৱেশ্যনখিনি। তো প্ৰথম প্ৰশ্নটো সুধিছিলে পলিটেকনিকৰ ওপৰত যে পলিটেকনিক কলেজ কেইখন আছে অসমত, ইমান যিহেতু বহুত বেছি হৈছে, তো সেইখিনি ভালদৰে আপোনালোকে চাই ল'ব বৰ্তমান কিমানখন আছে, আপুনি কোনখন কলেজত পঢ়িছে, যদি পলিটেকনিকৰ ষ্টুডেণ্ট হয় কেতিয়া এষ্টাব্লিছ হৈছিলে, তাত কি ব্ৰাঞ্চ আছে সেইখিনি ভালদৰে আপোনালোকে চাই ল'ব। তাৰপাছত মোক সুধিছিলে যে মই কিয় ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন চুজ কৰিলোঁ, যিহেতু মোৰ ব্ৰাঞ্চটো ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন আছিলে। তো সেইটো বিষয়ত মই কৈছিলোঁ, উত্তৰ দিছিলোঁ। তাৰপাছত ইলেক্ট্ৰনিক্সৰ প্ৰশ্ন হিচাপে তেওঁলোকে কৈছিলে যে তেওঁলোক ইমান মানে ইলেক্ট্ৰনিক্সৰ হেৰি নহয়। ইলেক্ট্ৰনিক্সৰ প্ৰশ্ন হিচাপে মোক সুধিছিলে যে চাৰ্কিটৰ কেইটামান ভাগৰ বিষয়ে মোক ক'বলৈ কৈছিলে। আৰু ছেকেণ্ড কুৱেশ্যনটো সুধিছিলে যে কিয় সল্ট ৱাটাৰ এজ এ গ্ৰেট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি, যে নিমখীয়া পানী কিয় বেছি কণ্ডাক্ট কৰে বা ইলেক্ট্ৰিচিটিৰ সেইটো কথা সুধিছিলে। আৰু যিহেতু আমাৰ ইলেক্ট্ৰনিক্সৰ এটা ভাগ আছিলে ক্লক হিচাপে, ক্লকৰ বিষয়ে কি জানা সেইটো সুধিছিলে। আৰু এটা মেইন কুৱেশ্যন আৰু আটাইতকৈ ডাঙৰ কুৱেশ্যনটো সুধিছিলে যে মই এতিয়া গ্ৰেড 4ত যদি চাকৰিটো পাই যাওঁ, যিহেতু মই গ্ৰেড 4 কেণ্ডিডেট আছিলোঁ, আৰু যদিহে মোৰ ইলেক্ট্ৰনিক্স বা মোৰ এতিয়া যোনটো ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চটো যদি কিবা চাকৰি ওলায় তেতিয়াহ'লে মই সেই চাকৰিটোলৈ পিছত আকৌ যাম নে নাযাম সেই প্ৰশ্নটো সুধিছিলে। আৰু আপোনালোকে সেই ক্ষেত্ৰত মানে যোনটো শুদ্ধ বা যোনটো আপুনি কৰিব সেইটো উত্তৰ দিব। আচলতে মিছাকৈ কিছুমান কৈ লাভ নাই যে মই নকৰোঁ বা কিবা তেনেকুৱা, আৰু যোনখিনি আপোনাৰ যোনটো সঁচা মানে আপুনি যদি কৰিব তেতিয়াহ'লে কৰিম বুলি ক'ব, যদি নকৰে তেনেহ'লে নকৰোঁ বুলি ক'ব। আৰু এটা মোক প্ৰশ্ন সুধিছিলে যে যিহেতু মোৰ এটা সৰু ল'ৰা আছিলে 2 বছৰীয়া সেই টাইমত, সেই 2 বছৰীয়া ল'ৰাটোৰ সৈতে মই প্ৰিপেৰেশ্যনখিনি কেনেকৈ কৰিছিলোঁ, কেনেদৰে মই মেনেজ কৰিছিলোঁ সেইখিনিও সুধিছিলে।
তো সেইখিনিয়ে মোক সুধিছিলে আৰু বহুত সুধিছিলে কিন্তু এতিয়া যেহেতু 2 বছৰ হৈ গ'ল যোনখিনি মোৰ মনত আছিলে সেইখিনি মই আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ অলপ হ'লেও লাভ হ'ব আৰু মই কেইটামান কি পইণ্টৰ বিষয়ে ক'ম যোনখিনি আচলতে ফ'ল' কৰিলে আপোনালোকে ভাইভাটো খুব সহজে পাৰ কৰি যাব পাৰিব আপোনালোকে একদম কনফিডেন্সত যাব লাগিব আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰত মানে বহুত কনফিডেন্সত আপুনি উত্তৰ দিব লাগিব আৰু আই টু আই কন্টেক্ট ৰাখিব লাগিব তললৈ মূৰ কৰি বা কৰবালৈ চাই প্ৰশ্নখিনি উত্তৰ নিদিব তো সেকেন্ডটো হৈছে যে কিবা এটা যেতিয়া প্ৰশ্ন উঠিছে যে যোৰহাটৰ বিষয়ে উঠিছে অকণমান বিশ্লেষাত্মকভাৱে উত্তৰটো দিবলৈ চাব অলপমান ভালদৰে মানে সেইখিনি এনালাইসিস কৰে তেওঁলোকে আৰু নিজেও মানে নিজৰ ডিস্ট্ৰিক্টখনৰ বিষয়ে ভালদৰে কেনেদৰে তেওঁ ক'ব পাৰিছো বা মইতো গম পাওঁ কিন্তু তেওঁলোকক কেনেদৰে মই বুজাইছো সেইটোৰ ওপৰত বহুত নিৰ্ভৰ কৰে আৰু কিছুমান পটককে মানে নজনা কোৱেশ্চন সুধি দিয়াটো স্বাভাৱিক যেহেতু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি নাজানো তো সেইটো ক্ষেত্ৰত মানে আপোনালোকে শুদ্ধকে ক'ব যে মই এইটো প্ৰশ্নৰ উত্তৰ বৰ্তমান মানে মনত পেলাব পৰা নাই তেনেদৰে ক'ব উত্তৰখিনি আৰু আকস্মিক বুদ্ধি লাগিব কিবা এটা প্ৰশ্ন কেনেদৰে আপুনি মানে পটককে উত্তৰটো দিব পাৰিছে বা সেই টাইমত কিবা এটা সুধিব মোক যেহেতু ইমান জিকে সোধা নাছিলে কিন্তু আৰু বহুত কেণ্ডিডেট আছিলে যোনখিনি মই সুধিছিলো তেওঁলোকক জিকেও সুধিছিলে কিন্তু মোক ইমান সোধা নাছিলে মোক যোনখিনি সুধিছিলে এইখিনিয়ে বেলেগ একো সোধা নাছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ইমান দীঘলীয়াকৈ ভিডিঅ' নবনাও আৰু এইখিনিয়ে কৈছোঁ বেছিকৈ নকওঁ আৰু আপোনালোকক সকলোকে শুভেচ্ছা থাকিলে সকলোৱে ভালদৰে ভাইভা দিব আশা কৰোঁ সকলোৰে ভাল হওক আজিলৈ বাই বাই